নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষা 2026 ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈছে যে কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ নোটিছ ৰুটিনটো আহি গৈছে অলৰেডি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজিব পাবা আৰু মোৰ চেনেলটো নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম যদি চাওঁ তোমালোকৰ মে'ৰ 29 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব 2026 ফ্ৰাইডে পৰা আৰু তোমালোকৰ প্ৰথম পৰীক্ষাটো আছে তোমালোকৰ MIL বা ইংলিছ IL যেটো আছে এইটো আৰু এইটো হৈছে মৰ্নিঙত তোমালোকৰ 9টাৰ পৰা 12টালৈকে আৰু আফটাৰনুন আছে তোমালোকৰ 1:30টাৰ পৰা আৰু 4:30টালৈকে আছে তোমালোকৰ এৰাবিক ইলেক্টিভ আৰু পাৰ্চিয়ান ইলেক্টিভ আছে আৰু মে'ৰ 30 তাৰিখত আছে তোমালোকৰ ছ'চিয়েল চায়েন্স আৰু আফটাৰনুনত আছে জিঅ'গ্ৰাফী ইলেক্টিভ আৰু হিষ্টৰী ইলেক্টিভ আৰু জুনৰ 2 তাৰিখত আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স মৰ্নিং টাইমত আৰু আফটাৰনুনত আছে তোমালোকৰ সংস্কৃত ইলেক্টিভ জুনৰ 3 তাৰিখত আছে তোমালোকৰ ইংলিছ আছে আৰু আবেলি আছে তোমালোকৰ আছামিজ ইলেক্টিভ আৰু জুনৰ 4 তাৰিখত আছে তোমালোকৰ জেনেৰেল চায়েন্স আৰু তোমালোকৰ আফটাৰনুনত আছে তোমালোকৰ কমাৰ্চ বুলি ইলেক্টিভ যেটো আছে সেইটো আৰু তোমালোকৰ 5 তাৰিখে জুনৰ 5 তাৰিখে পৰীক্ষাটো হ'ব হিন্দী আছে তোমালোকৰ ইলেক্টিভ আৰু আছে তোমালোকৰ এডভান্স মেথামেটিক্স কম্পিউটাৰ চায়েন্স আছে আৰু তোমালোকৰ আফটাৰনুনত নাই আৰু তোমালোকে কেইটামান নোটিছবোৰ দিছে এক্সাম দিয়াৰ আগতে তোমালোকে এই নোটিছবোৰ ফ'ল' কৰি যাবা তেনেহ'লে হ'ব ৰিপৰ্টিং টাইমটো তোমালোকৰ মৰ্নিং যিটো শ্বিফ্টত আছে মৰ্নিং শ্বিফ্টত তোমালোকৰ 8:15 তোমালোকৰ গৈ উপস্থিত থাকিব লাগিব ৰিপৰ্টিং টাইম আৰু আফটাৰনুন যিটো আবেলি শ্বিফ্ট আছে তোমালোকৰ সেইটো যিহেতু পৰীক্ষাটো আছে 1:30টাৰ পৰা তোমালোকে 12:45 তোমালোকে যাব পৰা হ'ব লাগিব তেনেহ'লে দিব পাৰিবা এক্সাম নেক্সট তোমালোকৰ যিটো 2 নম্বৰ নোটিছটো দিছে সেইটো হৈছে 15 মিনিটছ এক্সট্ৰা টাইম ইজ এলাউড তোমালোকৰ 15 মিনিটছ এক্সট্ৰা টাইম দিব ফ্ৰম তোমালোকৰ 8:45 পৰা তোমালোকৰ যিহেতু পৰীক্ষা 9টাৰ পৰা আছে তোমালোকৰ 8:45 মানে কুৱেশ্যন পেপাৰটো দি দিব আৰু ইন দ্য মৰ্নিং শ্বিফ্টৰ কাৰণে আৰু 1:15 পৰা তোমালোকৰ দি দিব পেপাৰটো কুৱেশ্যন পেপাৰটো আৰু তোমালোকৰ 1:30 পৰা পৰীক্ষাটো আৰম্ভ হ'ব আফটাৰনুন শ্বিফ্টত আৰু ৰিড মানে সেইটো তোমালোকৰ চাবৰ কাৰণে দিব পঢ়িবৰ কাৰণে দিব কুৱেশ্যনটো পেপাৰ অনলি দ্য অফিচাৰ ইন চাৰ্জ উইল এৰেঞ্জ ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ্ছ একৰ্ডিংলি যিসকলে তোমালোকৰ অফিচাৰ ইনচাৰ্জ আছে তেখেতসকলে তোমালোকক এইটো দিব আৰু কুৱেশ্যন পেপাৰবোৰ ৰিড কৰিবলৈ দিব তোমালোকৰ আৰু তোমালোকৰ 3 নম্বৰ যিটো C নম্বৰ নোটিছটো দিছে সেইটো হৈছে ইলেক্টিভ লেংগুৱেজ যিটো টাইমটো আছে তোমালোকৰ 3 hours দেয়াৰ্ছ উইল বি কমন কুৱেশ্যন পেপাৰ উইথ গ্ৰুপ A এণ্ড গ্ৰুপ B ফৰ ইচ লেংগুৱেজ which Assamese, Bengali, Hindi and Bodo E. Elective Group A will be treated as IL. আৰু তোমালোকৰ D নম্বৰটো দিছে ইন ইংলিছৰ কাৰণে আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স জেনেৰেল চায়েন্স এণ্ড ছ'চিয়েল চায়েন্স কেণ্ডিডেটছ হেভ টু আনচাৰ বথ অবজেক্টছ এণ্ড ডিছক্ৰিপশ্যন পাৰ্ট এণ্ড পাছিং ইন বথ ইণ্ডিপেণ্ডেণ্টলি মেণ্ডেটৰী তোমালোকৰ যিটো 4 নম্বৰটো নোটিছটো দিছে তোমালোকৰ তোমালোকৰ এইবোৰ ছাবজেক্টত তোমালোকৰ অবজেক্ট কুৱেশ্যন যিটো অপশ্যনেল থাকিব আৰু তোমালোকৰ ডিছক্ৰিপটিভ যিটো থিয়ৰী টাইপ থাকিব সেইটো মানে দুয়োটাত মানে পাছ কৰিব লাগিব ইণ্ডিপেণ্ডেণ্টলি মেণ্ডেটৰী থাকিব এইটোৱে আছিল তোমালোকৰ পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ নোটিছ তোমালোকে ভালকৈ পঢ়ি মানে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰি তোমালোকৰ আগৰ লগৰীয়াহঁতৰ লগত পঢ়িবলৈ হ'লে এইকেইদিন মানে অলপ গুৰুত্ব দি পঢ়িবা যিহেতু বেছি সময় নাই তোমালোকৰ 29 তাৰিখৰ পৰা আৰম্ভ হৈ যাব মে'ৰ ধৰি লোৱা আজি তোমালোকৰ আজি 5 মে' তোমালোকৰ বেছি সময় নাই এদিনমান মানে গুৰুত্ব দি পঢ়িবা তেনেহ'লে হয়তো তোমালোকৰ আগৰ লগৰীয়াহঁতৰ লগত পঢ়িব পাৰিবা তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিবা তোমালোকৰ আগতীয়াকৈ শুভেচ্ছা থাকিল ভালকৈ পঢ়ি এক্সামটো দিয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে এটা লাইক কৰি দিবা ধন্যবাদ